নমস্কাৰ সকলো কোকৰাঝাৰবাসী বিশেষকৈ ৰাণা দা আৰু আমাৰ সন্দীপ দা আৰু মোৰ বন্ধু বান্ধৱ আৰু ৰিপৰ্টাৰ সকলক ধন্যবাদ বহুত বিশেষ একো ক'বলৈ নাই সবটো সন্দীপ দাই গোটেইখিনি ক'লে কথাখিনি এইটো হৈছে বেসিক্যালি আপোনাৰ আমাৰ প্ৰডাক্ট যোনটো হয় আমাৰ কোম্পানীটোৰ নাম হৈছে বালাজী একশ্যন বিলৱেল প্ৰাইভেট লিমিটেড আৰু একশ্যন টেছা বুলি আমাৰ ব্ৰেণ্ড নেমত আহে আৰু SOW3 এটো 3 নম্বৰ হয় 3 বছৰৰ পৰা আমাৰ চলি আছে কিন্তু যেহেতু আমাৰ নৰ্থ ইষ্টখন বহুতে মানে পিছত আহে হেতু কাৰণে এবাৰ আপোনাৰ লাষ্ট টাইমত আপোনাৰ কোম্পানীয়ে বাউন্ড হৈ পিনে ইয়ালে পঠিয়াব লগা হৈছে যেহেতু আপোনাৰ বহুত দূৰ হয় ইমান দিন আপোনাৰ 3 বছৰৰ দিন গোটেই ভাৰতখন বহুত ডাঙৰ হেতু কাৰণে ইমান লাষ্টত আহি পিনে আমাৰ নৰ্থ ইষ্ট পাইছেহি আৰু এবাৰ আমি ফাৰ্স্ট ষ্টাৰ্ট কৰিছো কোকৰাঝাৰৰ পৰা SOW হৈ গ'ল ষ্টুডিঅ অন হুইলছ আপোনালোকে চাগে দেখিব গোটেই প্ৰডাক্টখিনি আমাৰ ষ্টুডিঅ ইয়াত এখন চলন্ত বাছত আছে গোটেইখিনি প্ৰডাক্ট আমাৰ প্ৰডাক্ট ষ্টাৰ্ট হৈছে পাৰ্টিকেল বোৰ্ড যোনটো আমাৰ আপোনাৰ বাগাজ বোৰ্ডৰ বা আমাৰ এটো উড বেস প্ৰডাক্ট হয় এটো পাৰ্টিকেল বোৰ্ড হয় MDF আহে মিডিয়াম ডেন্সিটি ফাইবাৰ বোৰ্ড বুলি কওঁ HDHMR আহে হাই ডেন্সিটি আপোনাৰ হাই ময়েশ্চাৰ ৰেজিস্ট্যান্ট প্ৰডাক্ট আৰু এটা আমাৰ আহে বয়লো তাৰ পিছত আমাৰ আহে UV এক্ৰাইলিক অৰ্নামেন্ট সেইখিনি আমাৰ প্ৰডাক্ট হ'ল গোটেইখিনি আমাৰ ইন্টেৰিয়ৰ বেস প্ৰডাক্ট হয় আৰু আমি প্লাই কিছুমান সাবস্টিটিউট কৰিছো যেনেকৈ HDHMR আপোনাৰ প্লাই সাবস্টিটিউট বুলি কওঁ আমাৰ ডেন্সিটি আপোনাৰ 850 per kg meter cube বয়লো আমাৰ আহে সেইখিনি আমি আপোনাৰ হাইলি ওয়াটাৰ আপোনাৰ যোনখিনি হেৰি এৰিয়া হয় যেনেকৈ আপোনাৰ বাথৰুম হৈ গ'ল আপোনাৰ কিচেনছ হৈ গ'ল তাত HDHMR আৰু বয়লো আমি কওঁ যে আপোনালোকে লগাব পাৰে যেহেতু তাৰ ডেন্সিটিও বহুত হাই হয় লগত আপোনাৰ ওয়াটাৰ প্ৰুফ প্ৰডাক্ট হয় বয়লো আৰু HDHMR হৈ গ'ল ওয়াটাৰ ৰেজিস্ট্যান্ট প্ৰডাক্ট এটা দুটাৰে ডেন্সিটি 850 আৰু 1000 আৰু তাতকৈ ডাঙৰ কথা এটা আমাৰ প্ৰডাক্ট HDHMR হৈ গ'ল আমাৰ এই এৰিয়াটো বিশেষকৈ আমাৰ নৰ্থ ইষ্ট আপোনাৰ খুব বেছি ময়েশ্চাৰ এৰিয়া হয় বৰষুণ খুব বেছি হয় হেতু কাৰণে কি হয় আমাৰ ফাংগাছ কিছুমান আহে বা আপোনাৰ প্ৰডাক্ট বিলাক বেয়া হ'বলৈ লয় হেতু আমাৰ হাইলি ওয়াটাৰ ৰেজিস্ট্যান্ট হৈ গ'ল HDHMR টো আৰু বয়লো হৈ গ'ল হাইলি ওয়াটাৰ প্ৰুফ এটো ফুলি প্ৰুফ প্ৰডাক্ট পাব আৰু 25 বছৰ ওয়াৰেন্টি থাকিব বয়লোত আৰু HDHMR 10 বছৰ ওয়াৰেন্টি থাকে আমাৰ আৰু এটা ডিভিজন হৈ গ'ল ফ্লোৰিং আমি উডেন ফ্লোৰিং প্ৰভাইড কৰো আৰু তাত আপোনাৰ আমি সাবস্টিটিউট কৰি আছো কিছুমান ষ্টাইলছ হৈ গ'ল বা চাইনিজ ফ্লোৰিং বিলাক আৰু উডেন ফ্লোৰিংৰ সবতকে ভাল কোৱালিটি মানে প্লাস পইণ্টটো হৈ গ'ল হেতু আপোনাৰ ইনসুলেশনৰ কাম কৰে গৰম দিনত অকমান ঠাণ্ডা হয় আৰু ঠাণ্ডা দিনত অকমান মানে আপোনাৰ গৰম ফিল এটা কৰে ইনসুলেশনৰ এটা হেৰি কৰে আৰু দ্বিতীয় কথাটো হৈ গ'ল বয়সস্থ মানুহ বা সৰু বাচ্চা বিলাকে টাইলছত পৰে বা আপোনাৰ যদি নৰ্মেল ফ্লোৰত পৰিলে দুখ পোৱা চান্স এটা থাকে যোনটো উডেন ফ্লোৰিংত টু সাম এক্সটেন্ট কমি গুচি যায় যেহেতু আপোনাৰ এটো আপোনাৰ তলত আমাৰ ফোম ইউজ কৰা যায় ফ্লাপি প্ৰডাক্ট এটা হয় হেতু কাৰণে হে প্ৰবলেমটো নাহে আৰু হেতু আমাৰ উডেন ফ্লোৰিং 15 বছৰ 20 বছৰ 25 বছৰ ওয়াৰেন্টিত আহে আৰু মই জাস্ট লাষ্টত এটা কথাই কম আমাৰ এটো এগ্ৰো ফৰেষ্ট্ৰি হয় আমি কোনো ধৰণৰ গছ আপোনাৰ জংঘলৰ পৰা কাটি পিনে আমি প্ৰডাক্ট নবনাও আমি যিমানখিনি প্ৰডাক্ট বনাও গোটেইখিনি প্ৰডাক্ট আপোনাৰ আমাৰ যেনেকৈ প্লান্টেশন হয় আমাৰ দুটা মেইন আপোনাৰ কম্পোনেন্টৰ পৰা হয় এটা হৈছে ইকুৱেলিপ্টাছ যোনটো ইকুৱেলিপ্টাছ গছ আৰু এজোপা পপুলাৰ গছ সেই দুটাৰ পৰা আমাৰ প্ৰডাকশন কৰা হয় আৰু হেতু প্লান্টেশন কৰা হয় যেনেকৈ আপোনাৰ চাহ গছ লগাই বা ৰাবাৰ প্লান্টেশন কৰে সেম তেনেকৈ লগোৱা হয় তাৰ পৰা কাটি আনে তাৰ পিছত কাটি আনি পিনে আমাৰ ইউজ কৰা হয় আমাৰ প্লান্টটো আছে আপোনাৰ উত্তৰাখণ্ড সিতাৰগঞ্জত আছে আৰু আমাৰ কোম্পানী হেড অফিস হৈছে দিল্লী আৰু আমাৰ ইয়াৰ ডিস্ট্ৰিবিউটৰ যোন হৈ গ'ল তেওঁ হৈছে ৰয় এন্টাৰপ্ৰাইজ মিস্টাৰ ৰাণা মই ৰাণা দাক এবাৰ কম আহি পিনে দুখাৰ ক'ব কাৰণে ৰাণা দা এবাৰ প্লিজ কম্পাৰেটিভলি ইটো এক্সপেন্সিভ হয় আপুনি যদি কম্পেয়াৰ কৰে প্লাইকে আপুনি কষ্ট ইফেক্টিভ হ'ব যেহেতু আপুনি আমাৰ প্ৰি ল্যামিনেটেড বোৰ্ডছ আহে আপোনাৰ তাত ল্যামিনেশনৰ কোনো ধৰণৰ কথা নাথাকে আমাৰ ল্যামিনেশন অলৰেডি হৈ আহে আৰু সবতকে ডাঙৰ কথা এটা অকল কষ্ট ইফেক্টিভে নহয় আপুনি তাত টাইম ইফেক্টিভ হৈ যায় আজি কোনোবা এজন মানুহে যদি এটা প্ৰডাক্ট আপোনাৰ মোৰ মানে কম্পিটিটিভ প্ৰডাক্ট ইউজ কৰে যদি 10 দিন লাগে তেতিয়ালে মোৰ এই প্ৰডাক্টটো উইদিন 4 ডেজ ওলাই যাব যেহেতু আমাৰ প্ৰি ল্যামিনেশন হৈ আহে আৰু তাত আপোনাৰ কৰিবলৈ একো নাথাকে জাস্ট কাটি পিনে লগাই দিব লাগে আমাৰ কোকৰাঝাৰত ৰয় এন্টাৰপ্ৰাইজে কৰি আছে আৰু আমাৰ অন্যান্য আপোনাৰ অসমত আপোনাৰ যেনেকৈ গুৱাহাটীত আমাৰ আছে আমাৰ লোৱাৰ আসামত আমি অকল কোকৰাঝাৰত আমি এতিয়ালৈকে কৰিছো কদমতলা ৰোড আপোনাৰ কোকৰাঝাৰ ৰয় এন্টাৰপ্ৰাইজ ডিউৰেবিলিটি ভাল হয় আৰু আমাৰ ইকো ফ্ৰেন্ডলি হয়
তো মই জনামতে এইটো কোকৰাঝাৰত নহয় নৰ্থ ইষ্টতে প্ৰথমবাৰ তেওঁলোক আহিছে আৰু আমাৰ কোকৰাঝাৰত যেনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্ট হৈ আছে তো আমাৰ ইণ্টেৰিয়ৰ ডিজাইনিং ইজ অলসো পাৰ্ট অফ দ্যাট ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্ট এণ্ড দ্য কনষ্ট্ৰাকশ্যন ৱাৰ্ক so I believe that this kind of products are really going to be helpful for the people in general and the thing is that the display I have seen from the presentation I have seen that it's really good and MDHRM board and all these interior items are really eco-friendly and cost effective also and people can easily avail it and যেটো রয় এন্টারপ্রাইজ আছে তাতে এই বস্তুখিনি আমি পাম আৰু তাৰ কাৰণে ৰয় এন্টাৰপ্ৰাইজক মই আন্তৰিক ধন্যবাদ জনাইছো যে তেওঁলোকে এনেকুৱা এটা ইনিচিয়েটিভ লৈ পেলাই এই বস্তুখিনি আমাৰ কোকৰাঝাৰত লৈ আহিছে আৰু আমাৰ কোকৰাঝাৰৰ মানুহ এইখিনি ব্যৱহাৰ কৰাৰ সুযোগ পাব কি ক'লে তেওঁলোকে আজি তো মই সেইটোৱে ক'ব খুজিছো যে আমাৰ কোকৰাঝাৰৰ মানে মানুহে এইটো বস্তুখিনি যিখিনি আমাৰ উডেন সাবষ্টেন্স এইখিনি ইনষ্টেড অফ এইটো আমাৰ প্লাইউড ইউজ নকৰি পেলাই আমি প্লাইউডটো যিটো আমাৰ এনভাইৰনমেন্টেৰ কাৰণে এটা প্ৰব্লেম আজিকালি মানে প্লান্ট ডিফৰেষ্টেশ্যন কৰিব লাগে কিন্তু এইখিনি আমাৰ এগ্ৰি বেস্ড কমপ্লিটলি আৰু তাতে মই যিখিনি তেওঁলোকৰ পৰা জানিব পাৰিলো এইটো আমাৰ ইকো ফ্ৰেন্ডলি হয় আৰু সেইটো হলে আমাৰ বহুত মানে ৰিয়েলি ভাল আমাৰ আজিকালি যেটো এটা ইস্যুজ হৈ আছে গ্লোবাল ওয়ার্মিং এন্ড আদার ইস্যুজ তার কারণে এই ধরনের সাবস্টেন্স বিলাক যদি আমার ইন্টেরিয়র ডিজাইনিংৰ কারণে আমি পাই থাকো তো আমার এটো বহুত ইকো ইয়াৰ কারণে এনভায়রনমেন্টৰ কারণে বহুতখিনি ভাল হ'ব আৰু আমাৰ লুকসটো বেটাৰ আহিব মই চালু বস্তুখিনি ইটস ৰিয়েলি গিভস এ গুড লুক টু দা ইন্টেরিয়র সো ৰয় এন্টাৰপ্ৰাইজ এইখিনি ইনিচিয়েটিভ লৈছে তেওঁলোকৰ তাতে বস্তুখিনি পোৱা যাব আৰু তাৰ কাৰণে মই ৰয় এন্টাৰপ্ৰাইজক আকৌ ধন্যবাদ জনাইছো যে আমাৰ কোকৰাঝাৰৰ মানুহ এইখিনি পাব কাৰণে এটা সুবিধা পাব এইখিনি বস্তু তেওঁলোকে ইন্টেরিয়র ডিজাইনিংৰ কাৰণে ইউজ কৰিব পাৰিব ধন্যবাদ নমস্কাৰ नमस्कार मेरा नाम अजीजुल मोल्ला है मैं कोलकाता से हूँ मैं एक इंटीरियर डिज़ाइनर हूँ मेरा ये रिक्वायरमेंट है और मेरा ये सजेशन भी है दोनों चीज़ है कोकराझार में मैं 3 साल से हूँ तो पूरा बीटीसी का जो इंसान है जो पॉपुलेशन है मेरा रिक्वेस्ट है जो लोग इंटीरियर बनाते हैं अभी तो कोकराझार में नया इंफ्रास्ट्रक्चर डेवलप हो रहा है तो प्लाई पहले यूज़ होता था अभी HDHMR एक्सेंटेसा का जो आया है ये काफ़ी यूजर फ्रेंडली और इको फ्रेंडली है पहले हम लोगों को पेड़ काटना पड़ता था प्लाई के लिए अभी ग्लोबल वार्मिंग के लिए इन लोग जो सोचा है ये एक्सेंटेसा कंपनी जो सोचा है वो हम लोगों के अच्छा के लिए सोचा है आप लोगों को भी अच्छा के लिए सोचा है तो जो भी इंटीरियर बनाना है सेम प्लाई का जो रेजिस्टेंट है वो आपको HDHMR में मिलेगा बॉयलो है उसके बाद ऑर्नामेंट है बहुत सारा प्रोडक्ट है तो मेरा एक्सपीरियंस है मैं 3 साल से ये कोकराझार में काम कर रहा हूँ और कोकराझार में HDHMR का सबसे ज़्यादा मैं ही काम किया हूँ तो एज ए इंटीरियर डिज़ाइनर मैं आपको रिकमेंड करता हूँ एक्सेंटेसा यूज़ कीजिए आपका कोई लॉस नहीं है और आप ठगने का आपको जो ठगने का जो इंश्योर है ये पूरा 0% रहेगा तो मेरा ये सजेशन है आप लोग एक्सेंटेसा के साथ आइए एक बार देखिए बार तो बहुत सारा प्लाई से काम किए हैं आप लोग तो इस बार एक बार देखिए एक्सेंटेसा से तो मेरा जो सोचना है और मेरा जो कहना है एक बार बिलीव करके देखिए जो एक्सेंटेसा बेस्ट ऑफ द फर्नीचर और इंटीरियर डिजाइनिंग थैंक यू फिनिशिंग रिक्वायरमेंट ये जो है इसका जो प्रिसीजन है अभी प्लाई खरीदने जाएंगे आप 18 mm प्लाई खरीदते हैं तो उसको बीच में से जब काटते हैं तो कई जगह 19 mm आता है कई जगह 16 mm आता है बट इसका 16 mm तो हर जगह से 16 mm आता है 12 mm तो हर जगह से 12 mm आता है तो इसका जो मॉड्यूल फिनिश जो एक फर्नीचर का जो मॉड्यूल फिनिश होता है वो एकदम 0 पोजीशन में रहता है तो
फिनिशिंग के लिए एकदम अल्ट्रा फिनिश मिलेगा आपको। ऐसे आप लोगों को हिसाब से अगर जो बोलते हैं यूट्यूब फिनिश, आप लोग अभी यूट्यूब से देखते हैं तो वैसे ही फिनिश आता है इसमें, और प्लाई में जाते हैं तो इसका फिनिशिंग में थोड़ा गड़बड़ी आता है। तो मेरा फिर से रिक्वेस्ट है आप लोगों को, टोटल बीटीसी वासी को, या तो बीटीसी का पॉपुलेशन को, इसको जो एक बार एक्सेंटेस आप लोग यूज करके देखिए। देखने के